दिनै गसाइगाव महकुमानि सिङाव थानाय हाब्रुबि लासुनि मावख'आव आसुनि बानजायनायाव दिनै 3 नं श्रीरामपुर बियाबनि नमिनेटेड MCLA उइलसन हासदा बिथाङा थांनाय 15 जुलाइआव BTCनि उर्बान डेभलपमेन्ट सीड IT बिफाननि EM बिबान मोनो। मख'नो गोनांदि बिथां उइलसन हासदाया बे बिफानखौ मोननायाव जोबोद गोजोननाय मोनदों होनना फोरमायो आरो BTCनि गाहाय मावफुं सोद्रोमा मुस्रि प्रमद बर' बिथांनिसिम गोजोननायजों लोगोसे हामलायथि बावो आरो फैबाय थानाय समफोराव बे बिफानाव थानानै रायजो राजानि गाहाम मावनो नाजालांगोन होननाबो खौरांगिरिफोरनि सिगाङाव बुंथियो। নাই বহুত আনন্দময় এটা অনুভৱ আহিছে আৰু বিশেষকৈ ক'ব বিচাৰোঁ যে এইটো সম্ভৱ হ'ল যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই ইলেকশ্যনত আগতেই BTC ইলেকশ্যনৰ আগতেই তেখেতে এটা প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ কমিউনিটি ফালৰ পৰা যিহেতু আমি টিকেট দিব পৰা নাই আৰু আপোনালোকে বৃহৎ জনগোষ্ঠী ইয়াত আছে তো ডেফিনেটলি আমি এটা নমিনেটেড MCLA দিম আপোনালোকক আৰু অকল নমিনেটেড MCLA নহয় আমি EM লৈকে বনাম আৰু সেই কথাটো আজিৰ তাৰিখত প্ৰমাণিত হৈ গ'ল আৰু সেইকাৰণে মোৰ লগত যিমান জনগোষ্ঠীৰ মানুহ আছে গোটেইকেইটাই বহুত আনন্দ অনুভৱ কৰিছে আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যিহেতু ইয়াত আমাৰ গোসাইগাঁও যিটো বিধানসভা সমষ্টি আছে ইয়াত বড়ো জনগোষ্ঠী কওক বেংগলী কওক আমাৰ মাইনৰিটি কওক কোচ ৰাজবংশী কওক সকলোৱে এতিয়া এটা আনন্দময় পৰিৱেশ এটা দেখিবলৈ পাইছোঁ বা তেখেতসকলে প্ৰকাশ কৰিছে যে তেখেতসকলে বহুত নথৈ আনন্দিত হৈছে সেইকাৰণে বিশেষ ধন্যবাদ অশেষ ধন্যবাদ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু বৰ্তমানৰ চৰকাৰক। স্যাৰ কিবা স্পেচিফিক কেটেগৰীটো মানে ডিপাৰ্টমেণ্ট দিয়া হৈছে বিভাগ এটা দিয়া হৈছে এতিয়া বৰ্তমান আজি নটিছখন ওলালে আৰ্বান ডেভেলপমেণ্ট তাৰপিছত স্কিল এণ্টাৰপ্ৰিনৰশ্বিপ এণ্ড স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনৰশ্বিপ ডিপাৰ্টমেণ্ট আৰু IT ডিপাৰ্টমেণ্টটো দিয়া হৈছে তো আশা কৰোঁ এইখিনি ডিপাৰ্টমেণ্ট বা বিভাগ যিখিনি পাইছোঁ এইটো ভালকৈ চলাই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ আৰু বিটিআৰবাসীৰ ৰাইজক যি ধৰণে সেৱা আগবঢ়াব লাগে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে যিটো সম্ভৱ সেইখিনি সেৱা নিশ্চিতভাৱে ভালকৈ আগবঢ়াম বুলি আশা কৰিছোঁ। ইন ফিউচাৰ আপুনি ৰাইজৰ কাৰণে কিবা ডেভেলপমেণ্ট নাই ৰাইজৰ কাৰণেতো কাম কৰিবলৈ চৰকাৰ আহিছে আৰু আমি অলৰেডি ইলেকশ্যনৰ আগৰ পৰাই এটা পৰিৱৰ্তনৰ শ্লোগান দিছিলোঁ আৰু পৰিৱৰ্তনটো এইটোৰ কাৰণে শ্লোগান দিছিলোঁ যাতে বৰ্তমানৰ যিটো ৰাইজৰ দূৰ অৱস্থা বেয়া অৱস্থাত আছে সেই দূৰ অৱস্থাৰ পৰা যাতে তেখেতসকলে ওলাই আহিব পাৰে তাৰ পৰা যাতে তেখেতসকলে উদ্ধাৰ পায় যিবিলাক দৰিদ্ৰ মানুহ আছে সকল আছে তেখেতসকলৰ পৰিয়ালৰ কাৰণে যাতে আমি কিবা এটা সহায় আগবঢ়াব পাৰোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত অলৰেডি তেনেকুৱা কেইটামান অলৰেডি ডিছকাশ্যন হৈ গৈছে আমাৰ মাজত যে আমি কি ধৰণে প্ৰত্যেকটো পৰিয়ালক আমি মানে সাঙুৰি লৈ তেখেতসকলৰ মানে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ কথা আমি চিন্তা কৰিব পাৰিম বা তেখেতসকলক সহায় কৰিব পাৰিম অলৰেডি কথা আগবাঢ়ি আছে আৰু বিশেষকৈ আমি ক'বলৈ গ'লে যে হিউমেন ডেভেলপমেণ্ট যিটো পেৰামিটাৰ যিটো বহুত ডাউন আছে ইয়াত হেল্থ হওক এডুকেশ্যন হওক বা ইনকাম ষ্টেটাছ হওক এইবিলাক ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব আৰু সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি নিশ্চিতভাৱে ভাল কাম কৰিম বুলি আশা কৰিছোঁ।